অকস্মাত ধুমুহা হৈ গ'ল গাইজ কেনেকুৱা লাগছে দাদা আধা শ্বুটিংটো নহ'ল হেল্ল' অঁ যাম এই বিজি আছোঁ মই অঁ কামত আছোঁ নকৰবি আৰু কি কৰবি কেফচি যাবি ঘৰতে কিবা বনাইছে নে খাই চিকেন পকৰা ম'ম' চাওমিন ঘৰতে বনাই খা ডিউটিত আছোঁ না কাম কৰি আছোঁ দে 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 পিছত ফোন কৰিম দে যাব লাগে মই দে 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 তই ফোন কৰি নাথাকিবি বছে দিগদাৰ দি আছে মোক মাৰব মোক অফিচ পৰা উলিয়াই দিব কি কৰি খাবি খুজিব লগা হ'ব মই এনে কিবাকে চলি আছোঁ যিহে চাকৰি আছোঁ দুবু দুবু কৰি থাকে হৈ যাওঁ একবাৰ সহজ যাওঁ দে তোক ফোন কৰিম দে মই কাম কৰিব লাগে নে দে হ'ব দে লাইব 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 মই লো তিন পেটিকোট মেখেলাদাৰ চব লওঁ চব লওঁ দাদা বটলৰ কিন্তু কিমান বটলৰ 30 টকা 50 টকা নৰিম দাদা নৰিম 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 চাহ দিয়া না বহুত দাম কৈছে দাদা নৰিম মই 30 টকাৰ তলত দিব নোৱাৰোঁ নৰো 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 40 টকা নৰো 30 টকাৰ তলত দিব নোৱাৰোঁ মই 50 টকা দিব দিয়া বোলা 50 টকা দিবই লাগিব নৰিম মই নৰিম তই বেলেগ বেপাৰী চাওঁ মই নৰিম দাদা দাদা কিয় বেছি মই বেপাৰহে কৰিছোঁ বেছি হাৰা নহয় মই তোৰ আছে মোক দি হ'ব কাম বন নাই কাম বন নাই মোকে পালি আৰু ৰাতি যাত্ৰা কৰিব পৰা নাই মই বাৰু আচ্ছা তোৰ হ'ব যাচোন একদিন গম পাবি তই বেয়া নাপাবি দে হ'ব 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 কেনেকৈ দিছে 20 টকাকৈ দিয়ে 20 টকা মই 50 টকাত কিনো মোৰ লছে হ'ল বাপু ঠেলাখন এক্সেঞ্জ কৰোঁ দে দাদা এক্সচেঞ্জ কৰিব নেকি কৰিলোঁ হয় মোৰ দেখোন বেপাৰ নহয় এখন কাম নাই এখন ভাল লাগছি মোৰ ভাল লাগছি তাতেতো কথা থাকিল না কি হয় মালিকে মোক আৰু কিবা কয় নেকি মালিক কথা বাদ দিয়ে বেপাৰ কৰি খাব পাৰি বেপাৰ কৰি খাব লাগিব ঐ কিন্তু বেপাৰ কৰি খাবাই লাগিব দেখোন বহুত মাল পাইছে পইচা ইনকাম হৈছে যি হ'লে 50 টকা 100 টকা মালিকৰ তাত মোৰ 1 টকা বিক্ৰী হোৱা নাই কিবা চলিব লাগিব আৰু দে দাদা এই পাম দে দিয়া নাই পাম টকা দে দে বাই 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 দিদি কটে গেলো লহ টিং বেচা নাযায় আছে আছে লৈ 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 পাল্লাখন লৈ হে বহুত বস্তু আছে পাল্লা লৈ যাব লাগিব লৈ পাল্লা মই হেৰি পাল্লা দেখোন বহুত দামী পাল্লা বাপৰে কি কৰিছে তই এইবিলাক ভাঙি যাব পাল্লা চাল্লা ক'ত যাব লাগিব এই খানিতে আছে চাওঁ 10 কেজিমান হ'ব বস্তু এখানি বস্তু 10 কেজিমান হ'ব 10 কেজি এই ষ্টিঙৰ বটল 5 কেজি এই 2 কেজি 5 কেজি নহয় কি 100 গ্রাম হ'ব 100 গ্রাম
আমাৰ মানে 100 গ্ৰাম 1 কেজি কি 5 কেজি বুলি কয় সেনেকুৱা কি নহ'ব। তোৰ গাঁৱত কি বুলি কয় নাজানো আমাক এই লাগব সিমান লাগব ঐ এইটো কি দিছে মাজা কোনোবা খাই ফেললেও মোক দিবি তই ঘৰে গিয়ে খবৰ কি থৈছো লাগবই ভাই কোম্পানী খোলা না এইটো মই এইটো হাজিঙে বেপাৰ কৰিছোঁ কোম্পানী থবি না তই যি কৰা কৰবি আৰু মই দিছোঁ 3 টকা আছে দাদা তুই দিলে আগিলা কোন ল'ব তই ল'ব লাগব মোৰ না গিলে আগিলা কিবা লাগা লো এইবিলাক কি কাকা চাকা দিছে মেখলা চেখলা নাই নেকি মেখেলা পেটিকোট চব নাও মেখলা লাগে তাক মাৰা দেখোন মেখলা লাগে মেখলা নেকি কবি তই হ'ব এইটো তই 5 পিন্ধি টকা যাবি আছে 5 টকা আছে 5 টকা 5 টকা আছে 5 টকাত নালাগে পূজা বুলি তই দিয়া যদি মোক 15 টকা পইচা দি নাই বেপাৰ নকৰোঁ তোৰ লগত মই এতিয়া কৰিব নোৱাৰোঁ লৈ যা মই এইটো 3 টকা দিম খাওক নালাগে মোক এতিয়া কাকা আজি মই কি কৰিম তই দেখুৱাবি নহয় চলি বুলিতো আছে ভাবিছোঁ এনেও বেয়া বেপাৰ হ'ল এখন আদি 15 টকা তই বুলি 25 টকা দিছোঁ 15 টকা দিবি এইটো 3 কিলো হৈছে আৰু কি অলপ দি দি 14 টকা দিবি আৰু বেজা আধা হ'ব দে 2 টকা হ'ব দে দিবি না দি পইচা দি মই থৈ আহোঁ হবা তাৰমানে আজিকালি বন্ধু দিলে 20 টকা মাৰি অলপ বিশ্বাস নকৰোঁ বিশ্বাস নকৰোঁ পইচা নাই কমলাচোন খা হ'ব দে 10 টকা দিম 5 টকা হৈছে 10 টকা দিবি দে হ'ব ভাত খাম নেকি তোক না ভাল লাগিব খাই কমলা বছৰ কেচেৰি আছে মই আহোঁ হা থৈ গ'লে যা 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 অ' আহি আছে দেখোন কি হয় কিনি কানি বেছি মংগলা লগ খাই খানি বস্তু এই দাদা এইটো বহুত দামী বস্তু আছে নালগে দে মোক নালগে দে এই দাদা এই ভাল বস্তু দিছিলোঁ নালাগে বুলি কৈছে এই বেঙা খালা ভাগি পেলালে মোৰ তই বেপাৰ কৰিলি আৰু মোৰ লগত দেখানো কেতিয়া দিছিলোঁ মই ভাড়া দি ডাঙা পাল্লাৰ কি কৰিম অতি তই কি কৰিলি মোৰ লগত আহিলে মোৰ ঘৰত তল নাছিল মই যাব লাগিব মোৰ বেপাৰ ঠিক আছে লটিং ডাঙা চিঙা লটিং আছে আছে বাৰিয়া এটা বেপাৰী ময়ো বাছো কি আছে লোহা আছে প্লাষ্টিক আছে কি ৰাখিছে কাৰ্টন আছে লোহাৰ কি দাম 40 টকা 40 টকা 40 টকা 45 টকা দিবি বহুত লাগব দেখোন তোক 40 টকা কিনি আছো বেলেগ বেপাৰী কিনি এই আছো বহুত আছে অলপ মাল নহয়তো কি হে বহুত আছে লোৱা নে কিলে এইটো গাড়ীৰ পাতি পইচা আঠা লাগি চাওঁ মস্ত দাম আছে দেখোন এইটো টাকা আছে নে নাই তো জাগা জাগা নাই মোৰ মই তাৰে আঠটা কিনাৰ দা এইটো কেজি হ'ব চাওঁ তিনি পামান হ'ব 5 কেজিৰ ওপৰত হ'ব তোৰ সংখ্যা মানুহে চব জানো দেখোন তো মানে আজনালি ভাবছিলো 5 কেজিৰ দাম দিবি 40 টকা হ'লে 1 কেজি নাই 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 45 কেজি ধৰি ননিন দাদা ইনে টকা 42 টকা দিব লাগিব বেলেগ বেপাৰী যাব লাগিব। বেলেগ আছে আৰু বেলেগ কি আছে আছে? ভিডিঅ' কিনবা লাগিব লোহাটি বেছি ভাল আৰু কি কি আছে আৰু এই ঘৰত টিং আছে পইচা আছে জোখো যাম নহয় টিং কেনেকে কেজি 50 টকা দে নাপাওঁ 30 টকা হ'ব কি 30 টকা টকা হ'ব এইটোতে মই 7 টকা দিম দে খানি আৰু কিবা আছে সেইটোতে দেখোন তোৰ 210 টকা আছে এটা লাগে নেকি নালগে মই বেপাৰ কৰি খোৱা মানুহ 240 টকা হয় দে কিবা এটা দিম দে আৰু 210 আৰু 30 240 আৰু কি কি আছে এই পাৰৰ বাহা এটা আছে পাৰ বাহু আছে হয়তো 20 টকা দিলে হ'ব জানি আপো কিমান দাম পাৰ বাহটো মই দেখা নাছিলো এইটো এইটো আমেৰিকাৰ পাৰ না বাহা আপো এইটো কমি থাকে ভাল লাগছি মালটো দে 2 কেইটকা হ'লে 40 টকা হ'ল 260 টকা হয় 60 টকা আৰু আৰু কাৰ্টন আছে চাওঁ কি কাৰ্টুন আছে এইগিলা কাৰ্টন বাপেও কাৰ্টুন আছে ই গাছৰ পাতে চাতে দিছে দেখোন কাঠৰ পাতটো গুচাইলো কাৰ্টন আছে এইগিলা বহুত ধনী হৈছে বুলি শুনিলে বেছি তিৰিত গেলে কাৰ্টন আছে গোটেই বস্তু আপোনাৰ ঘৰত দে অতি 10 টকাতে হ'ব দে আৰু দে হ'ব দে 180 টকা 270 টকা 280 টকা চৰি মই জিপে মাৰি দি আছো দে তোক গুগল পে মাৰি ভিডিঅ' মাৰি দিম দে নম্বৰটো দি দিবি মই মাৰি দিম দে মাল চাল খাব পইচা নাই আজি কি কৰোঁ মই কোনোবা এটা আহিলে ভাল আছিল পইচা 1 টকাও নাই
কি কৰোঁ মই দাদা আছো নহয় মই মোৰটো তই চাবি নে তই মুতবি মই চাম নহয় অভদ্ৰ দাদা নেকি? গাড়ীখন চাব লাগে গাড়ীখন চাব তই লাগে তাত বেছি টাইম 2 মিনিটত মুঠি সোনকালতে আহিবি দে তই চাবি হা তই কাকো নাল পাই দি মই লাগি দে মই কোৱা কাক দি থৈ গেল মই যে কি মাৰ ফুলার বতর তোর বুঝা লাগছে আইও ঘন্টা ইয়ে মুঠি আর লাগছে কি ও মুখ সাইকেল করছে আর তো সাইকেল গেল আপনি ওই ঘুম মারি আছো ও মুখ সব দই যা বিক্রি বসে উঠছি ও মল্লু গেল আর শুনে সারা আনবে লাগে